বাবাৰ পিতাক দুইজনে মোবাইলত ব্যস্ত মাতৃ ঘৰৰ চব কাম অকলে কৰিম শিকে বাবলু ওচৰত আছে বুলিহে ঐ বাবলু কিয় তই ইমান ঠিক কৰিলি হা মই ইয়াত কিয় ইম্পৰ্টেণ্ট কথা এটা কৈ আছোঁ আৰু তাৰ মাজতে খিটখিলালি নহয় ৰ'বা এই জোকছ এটা পঢ়ি আছিলোঁ সেই ফেচবুকতে মানে আমাৰ ফ্ৰেণ্ডছবোৰৰে মানে কৌতুকৰ গ্ৰুপ এটা খুলিছে তাতে কৌতুকবোৰ পঢ়ি আছিলোঁ আৰু মোৰ কৌতুককেইটা শুনিলে যে মানুহে হাঁহি হাঁহি পাগল হৈ যায় এটা কথা নাই বোলো তুমি ফেচবুকত যে এইবোৰ যে কি জোকছ নে পঢ়ি থাকা তুমি জানানে বাৰু মোৰ যে আজি মিটিংখন আছে মই যে মহিলা সমিতিৰ লিডাৰ হয় মেইন লিডাৰ আৰু মই যে সমাজ সেৱিকা আজি মোৰ এই মহিলা সমিতিৰ মিটিংখনত যে বক্তৃতা দিব লাগিব তুমি জানানে বক্তৃতা লিখিবলৈ আছে আৰু তোমালোকে কি মোৰ কামতে অলপ সহায় কৰি দিবা নাই এই মোবাইলতে কি যে হাঁহি নাপাহি উঠে আৰু মই কালিয়ে কৈছিলোঁ যে তুমি ৰাতি বাচন দিয়া ধুবা আৰু মই ৰাতিপুৱা খানা বনাম আৰু তুমি এইবোৰ নোধোলাই মইহে ধুব লাগিছিলে আৰু মই ৰাতিকে ধুম আৰু তুমি ৰাতিকে খানা বনাবা নাই তুমিতো বাচন নধুলা ৰাতিকে মই ধুলোঁ যোৱা এতিয়া বাচনকে ধুই দিয়া ইয়াৰ পৰা ফুটাই ভাল হ'ব ঐ বাবলু ক'ত যাম নহয় মা সেই মোৰ এছাইনমেণ্ট লিখিবলৈ আছিলে লিখোঁগৈ অথনিৰ পৰা দেখোন মোবাইল টিপি আহি আছিলি এই ফ্ৰী ফায়াৰ এইটো খেলি আছিলি এতিয়া তোৰ এছাইনমেণ্টৰ কথা মনত পৰিলে হা দুনিয়াৰ সকলো মাকক তই বুৰ্বক বনাব পাৰ কিন্তু এই ভনক তই কেতিয়াও নোৱাৰিবি যা দেউতাৰ লগত কামত সহায় কৰি থাকে যা গোটেই দিনটো দেখোঁ অ'ত পৰিবি ত'ত পৰিবি য'তে ত'তে পৰি থাক সেই সময়কেইটাক এছাইনমেণ্ট লিখিবি বাবলিক খেলিবি বাবলিক সি সদায় পঢ়ি থাকে তোৰ নিচিনা নেকি সি তাই মানে সঁচাকৈ মোৰ ছোৱালী নিচিনা হৈ গ'লে দেই আৰু তই যে মোৰ ল'ৰা নিচিনা হ'বই নোৱাৰিলি তোক যে মই কিহে জন্মাইছোঁ মই জানো সেই মা তুমি যে মোৰ সেই কাম কৰাবোৰ নেদেখাই চকুৰে মই যে ৰাতিপুৱা যে কাম কৰোঁ ফুলত যে পানী দিওঁ যে ৰাতিপুৱা সেইবোৰ তুমি নেদেখাই তোমাৰ চকুত সেইবোৰ নপৰে আৰু বাবলি বাই এনেই বহি থাকিলেও তুমি সেইবোৰ কাম কৰাকৈ দেখা আৰু তুমি যে মোৰ অকল মোবাইল টিপাটোতহে চকু দিয়া কি তই মোৰ মুখে কথা কৈছ তই বাবিৰ লগত নিজক কম্পেয়াৰ নকৰিবি সি বহুত ভাল আছে সি বহুত পঢ়া শুনা কৰে সি বহুত কাম কৰে ঘৰত জানানে তই যে অকল মোবাইলটোকে টিপি থাক আৰু পঢ়া শুনাটো নকৰে তই ব'ল দেউতাই বাচনকেইটা ধুব মই খানা বনাওঁ তই মোক সহায় কৰি দিবি কিবা এটা শাক পাচলিবোৰ কাটি দিবই গৈছোঁ আৰু তুমি যে শুনি পাওঁ যে হিপপটামাছটোৰ নিচিনা বহি আছা যা বাচনকেইটা ধুওঁতে যা যাওঁ পাই বহুত দেৰি হৈ গ'ল মিটিঙত যাওঁ বন্ধুসকল মামণি বাইদেউ শইকীয়া দা চুনুকন মুনুকন সিহঁতৰ লগতে আমাৰ পৰিয়ালবৰ্গৰ কাহিনীবোৰো আপোনালোকে মাজে মাজে চাবলৈ পাব সেইবাবে আপোনালোকে যাতে আমাকো ইমানেই মৰম কৰে ইমানেই ভাল পায় সেইটোকে কামনা কৰিছোঁ আৰু চুনুকন মুনুকনহঁতকো আমাৰ লগত দেখা পাই থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব